এইখনত ধেমাজি অসামৰিক চিকিৎসালয় আৰু মই হঠাৎ আহিব লগা হ'ল এটা মোৰ বিশেষ কাৰণত আৰু আহি পাই ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিওঁ বুলি। এইটো হ'ল বৰ্তমান পুৰণি মেডিকেল। পুৰণি মেডিকেলত মোৰ কাম আছিল আৰু সিফালে দেখিবলৈ পাইছে বিল্ডিংটো, সেইটো হ'ল আপোনাৰ নতুন মেডিকেল। এতিয়া বৰ্তমান সেইটো নতুনকৈ নিৰ্মাণ কৰা হ'ল আৰু বৰ্তমান গোটেইখিনি ডেলিভাৰী কেছ কামখিনি হ'ল তাত কৰা হয় আৰু বাকী কামবিলাক ইয়াত কৰা হয়। নমস্কাৰ, মই সতীশ চাওঁ, আপোনালোকে চাই আছে SB এছেম্বলি ইউটিউব চেনেল। এইটো হ'ল বতৰ ডাৱৰীয়া খুবেই, তথাপিতো আহিলোঁ। মই আপোনালোকক এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। পৰিৱেশটো এবাৰ ভালদৰে চাই লওক। এইটো হৈছে আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই জেগাটোকে লৈ নিউজ মিডিয়া পৰ্টেল সকলোৱে বাৰিষা সময়ত তোলপাল লগাই থাকে। আৰু এইফালে অলপ আগতে আছে আপোনাৰ জীয়াদল চাৰিআলি। এতিয়া চাওক, এই ৰাস্তাটো বাৰিষা সময়ত দিনে ৰাতিয়ে কেৱল নিউজ মিডিয়াবিলাকে প্ৰচাৰ কৰি থাকে। এতিয়া কাৰণ হ'ল কি, এইফালে পথাৰ আৰু ৰাস্তা একো ধৰিবকৈ নোৱাৰি। ভালদৰে আপোনালোকে চাই লওক, গাড়ী কিমান আহি আছে। এতিয়া হাইৱে হয়, বাৰিষা সময় হোৱাৰ লগে লগে যেতিয়া পানী হ'ব, পানী এই ওপৰেদি নগৈ কি গাখীৰ যাব নেকি বাৰু? দেখিবলৈ পাইছে ৰাস্তাতকৈ পথাৰডৰা বেছি ওখ আৰু ইয়াত ধুনীয়াকৈ ধান হৈ আছে। আপোনাৰ এইফালে ধান একদম সুন্দৰকৈ ধান ওলাই আছে, দেখিবলৈ পাইছে। আৰু এইফালে আছে লগতে এখন নাৰ্চাৰী আছে, ৰয়েল নাৰ্চাৰী। গতিকে পৰিৱেশটো চাওক, তেতিয়াহ'লে কি হ'ব? এনেকৈ ৰাস্তাটো যদি চাপৰ হয়তো পানীটো হ'বই। গতিকে এই ৰাস্তাটোক লৈ মানুহে তোলপাল লগাই থয়। গতিকে ৰাস্তাটো যদি অলপ ভালদৰে মেৰামতি কৰে, নিশ্চয় পানীৰ সমস্যাটো সমাধান হ'ব, নহয় জানো? গতিকে চাওক চৰকাৰে কি কৰে, সেইটো সকলোৱেতো চৰকাৰক অৱগত কৰাব লাগিব, তেতিয়াহে নিশ্চয় সমাধান হ'ব সমস্যাবিলাক, নহয় জানো? এইখন হ'ল কুমটীয়া নতুন দলং। কি সুন্দৰকৈ বনাইছে দলংখন, আপোনাক দেখাই দিছোঁ এবাৰ। পৰিৱেশটো একেবাৰে ভাল লগা হৈ আছে। ৰ'দ বতৰ হ'লে ভাল আছিল। এতিয়া আজিৰ দিনটো মানে ৰাতিৰ পৰা এতিয়ালৈকে বৰষুণেই হৈ আছে। সেইকাৰণে কি কৰিব, ৰেইনকোট পিন্ধা নিপিন্ধা একেই হৈ আছে। গোটেই বৰষুণত তিতি এদায়। বাহিৰে যিমান তিতিছে ভিতৰত সিমানেই তিতি আছে। চব বোকা হৈ গৈছে। পৰিৱেশটো অলপ ভাল লগা হৈ আছে, গতিকে দেখাব বিচাৰিছোঁ। যদিও বৰষুণ বতৰ হ'লেও এবাৰ দেখাই দিব বিচাৰিছোঁ। যোৱা সময়ত সেই গৰুটো পৰি থকা দেখিছিলোঁ, এতিয়া উঠি আছে দেখোন। এইফালে মানুহ চাইকেল যাব পাৰে, সেইফালে গাড়ী মটৰ যাব লাগিব। আৰু এইখন হ'ল পুৰণি দলংখন। গতিকে বৰ্তমান পুৰণি দলংখন ভাঙি থকা হৈছে। এইফালৰ পৰা ভাঙিলে কাৰণ কেলৈ, এই দলংখন খুবেই চাপৰ আৰু পানী হোৱাৰ লগে লগে ইয়াত পানী অভাৰফ্ল' হৈ যায়। গতিকে বহুত অসুবিধা হয়। প্ৰত্যেক বছৰে নিউজত এই দলংখন আহে, প্ৰত্যেক বছৰতে নিউজত ওলাই থাকে। গতিকে এই দলংখন নতুন এখন দলং নিৰ্মাণ কৰি আৰু এইখন দলং ভাঙি দিয়া হৈছে, খুবেই ভাল হৈছে আৰু পৰিৱেশটোও ভাল লগা পৰিৱেশ। আৰু এইফালে সেইখন ৰেল লাইন, এই পৰিৱেশটোও ভাল লগা পৰিৱেশ। বৰ্তমান বহুতখিনি সুবিধা কৰি দিছে, ভালেই হৈছে বাৰু। সেইফালে আপোনাৰ সুন্দৰকৈ মাথাউৰি নিৰ্মাণ কৰিছে, লগত গ্ৰীণ কাৰ্পেট দিয়া হৈছে। বৰ্তমান বৰষুণ এৰাই নাই, বৰষুণ হৈ আছে। তথাপিতো ঘৰৰ দিশে গৈ থকাই ভাল হ'ব।
চব তিতি গৈছে বৰ্তমান এই দলংখন আহল বহল আৰু ওখকৈ বনাইছে খুবেই ভাল হৈছে আৰু খোজকাঢ়ি যোৱা আৰু চাইকেল লৈ যোৱা মানুহৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়া হৈছে তথাপিতো চাইকেলটো ছাইডত যাব মাজেদিয়ে আহিব কিন্তু মানুহৰ কাৰণে খোজকাঢ়ি যাবলৈ যাত্ৰীসকলৰ কাৰণে এইটো সুবিধা কৰি দিছে আৰু চাইডে চাইডে গাইডলাইন কৰি দিছে ডিভাইডাৰ দিছে খুবেই ভাল লগা হৈছে কাৰণ প্ৰতিটো ৰেলত ডিভাইডাৰ থকাটো খুবেই প্ৰয়োজন জেগা জেগা দেখিবলৈ পোৱা যায় এই ডিভাইডাৰসমূহ মানুহে এৰুৱাই লৈ যায় গতিকে সেইবোৰ কৰিব নালাগে গতিকে আমাৰ নিজৰ সুবিধা নিজৰ সুৰক্ষাৰ বাবে এইবিলাক দিয়া হয় গতিকে সকলোৱে সতৰ্ক হওক তাকে কৰোঁ এইখিনি ঠাইতে দুদিনমান আগত এখন চিমেণ্ট ভৰ্তি এখন ট্ৰাক ইয়াতে বাগৰিছিল আৰু বাগৰাৰ লগে লগে বহুতখিনি চিমেণ্ট গৈ পুখুৰীত পানী পৰিছিল আৰু যিসমূহ ভালে থাকিল বা শুকান থাকিল সেইসমূহ চিমেণ্ট অলৰেডি বেলেগ এখন গাড়ীত আনলোড কৰি পঠাই দিয়া হ'ল আৰু বাকী যিখিনি পানীত পৰি গ'ল হয়তো বহুত লোকচান হ'ল লগতে যিখিনি চিমেণ্ট পুখুৰীত পৰিছে পুখুৰী মানে মাছৰ কাৰণে বহুত অসুবিধা বা এটা ব্যাধি মাছখিনি মৰি থাকিব সেইকাৰণে চিমেণ্টসমূহ এনেকৈ উঠাই দিয়া হৈছে চিমেণ্টসমূহ পানীৰ পৰা উঠাই দিয়াৰ লগে লগে তাৰ ভিতৰত কুচিয়াও আহিছে 4-5টামান কুচিয়া পাইছে দেখিছেই আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ